Hello everyone, প্ৰথমে সকলোকে স্বাগতম জনাইছো আমাৰ Edutitive Assam YouTube চেনেলটোলৈ প্ৰায় মোক বহুতে সুধি আছে যে আপুনি Assam Direct Recruitment কেনেকৈ ক্লিয়াৰ কৰিলে কেনেকৈ কি পঢ়িছিলে এক্সামৰ বাবে গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছো কেনে ধৰণে আপোনালোকে পঢ়িব মানে এই ভিডিঅ'টো টোটালি আপোনালোকক এটা ষ্ট্ৰেটেজি দিবলৈ চেষ্টা কৰিম আপোনালোকে কি পঢ়িব কি কিতাপ পঢ়িব লাগে কি নালাগে MCQ পঢ়িব নে নাই বা মেথছ ক'ৰ পৰা পঢ়িব জেনাৰেল নলেজ ক'ৰ পৰা পঢ়িব কি কথা গুটেইখিনিৰ ওপৰত এটা আইডিয়া দি আজি ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ গতিকে ভিডিঅ'টো চাওক নিশ্চয় আপোনালোকৰ হেল্প হ'ব গতিকে প্ৰথমে আৰম্ভ কৰোঁ যে আপোনালোকে কেনে ধৰণে কি ষ্ট্ৰেটেজি লৈ পঢ়িব গতিকে প্ৰথম কথাটো এনেকুৱা যে মই বহুতেই প্ৰায় এটা কথা সুধি থাকে যে MCQৰ কাৰণে কি পঢ়িম বা MCQ ক'ত পাম কি পঢ়িম MCQ মানে চাওক গতিকে প্ৰথমে মই এইটো কথা কওঁ যে MCQ বস্তুটো এনেকুৱা নহয় যে আপুনি MCQ পঢ়িব আৰু MCQ পঢ়ি পেলাই এটা এক্সাম ক্লিয়াৰ কৰি দিব ঠিক আছে মই এইটো নকওঁ যে MCQ নপঢ়িব MCQ পঢ়ক কিন্তু MCQ কেতিয়া পঢ়িব প্ৰথমতে আপুনি যিটো বিষয় MCQ পঢ়িব খুজিছে তাৰ বিষয়টো প্ৰথমতে পঢ়ি লওক যিকোনো এখন কিতাপৰ পৰাই হওক বা যিকোনো এজন ভাল ছাৰৰ পৰা ভাল এজন টিচাৰৰ পৰা ইউটিউব চেনেলে হওক বা অনলাইন যিকোনো কোৰ্চৰ পৰা হওক বা আপুনি লগ পোৱা যিকোনো এজন টিচাৰৰ পৰা হওক এটা বিষয় ভালদৰে আয়ত্ত কৰি লওক ভালদৰে শিকি লওক বা কিতাপৰ পৰা হ'লেও ভালদৰে পঢ়ি লওক আৰু তাৰ পাছত সেই টপিকটোৰ ওপৰত আপুনি MCQ কৰক তাৰ মানে মই এইটো ক'ব খুজিছোঁ যে MCQটো আপুনি মক টেষ্টৰ দৰে কৰক মক টেষ্ট দিয়াৰ দৰে যেতিয়া MCQ কৰিব তেতিয়া সেই MCQটো আপোনাৰ মনত থাকি যাব এনেধৰণে আপুনি MCQ পঢ়িব বহুতে মোক সুধি থাকে যে মই কোনখন MCQ পঢ়িম লুচেন জিকে পঢ়িম নেকি বা MCQ আপোনাৰ ওচৰত আছে যদি মোক পঠাই দিয়ক গতিকে MCQ পঢ়ি কিন্তু আপুনি এটা পৰীক্ষা পাছ কৰিব নোৱাৰে যিসকলে পৰীক্ষা পাছ কৰিছে নিশ্চয় বিশেষকৈ গ্ৰেড 3 কথা মই কৈছোঁ গ্ৰেড 4ৰ কথা নকওঁ হয়তো গ্ৰেড 4 কিছুমানত পাছ কৰি যাবলৈ আছে অলপ যদি সহজ আহে কিন্তু গ্ৰেড 3 কথা এইটো কাৰণে কৈছোঁ যে গ্ৰেড 3 ইমানো সহজ প্ৰশ্ন নাহে অলপমান কনচেপচুৱেল কিছুমান কুৱেশ্যন আহে গতিকে আপোনাৰ কনচেপ্টটো ক্লিয়াৰ থাকিবই লাগিব গতিকে সেইটোৱে কথা যে MCQ পঢ়ি আপুনি এটা পৰীক্ষা পাছ কৰিব নোৱাৰে আপুনি পাছ কৰা যিকোনো মানুহকে সোধক লাগিলে তেওঁলোকে সদায় এইটোৱে কথা ক'ব তাৰপিছত যদি আমি যাওঁ বিশেষকৈ গ্ৰেড 3ৰ কাৰণে আমি কি পঢ়িব লাগিব এইটোৰ ওপৰত যদি জেনেৰেল নলেজৰ কথা ক'বলৈ যাওঁ বা আপুনি জেনেৰেল ষ্টাডিজ বুলি ক'ব পাৰে তাতে আমাৰ টপিকছবিলাক এনেকৈ থাকে ইণ্ডিয়ান হিষ্ট্ৰী জিঅ'গ্ৰাফী ষ্টেটিক্স জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছ ষ্টেটিক্স জিকে বুলি যিটো কৈছোঁ তাৰ ভিতৰতে ইণ্ডিয়ান হিষ্ট্ৰী জিঅ'গ্ৰাফী এইবিলাকো সোমাই থাকে আৰু লগত আন কিছুমান ষ্টেটিক পাৰ্ট থাকে টপিকবিলাক সেইবিলাক মই আপোনালোকৰ লগত আলোচনা কৰিম লাহে লাহে প্ৰথমতে মই কনচেপ্টটো দিব খুজিছোঁ চাওক ইণ্ডিয়ান হিষ্ট্ৰী ক'ৰ পৰা পঢ়িব চাওক প্ৰথমতে আপোনালোকে চেবাৰ ষ্টুডেণ্ট হয় নিশ্চয় গম পাব যে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিখন চেবাৰ ছ'চিয়েল ছায়েন্সৰ বৰ্তমান যিটো কিতাপ চলি আছে সেই কিতাপখন খুব সুন্দৰ ধৰণে তাক ইণ্ডিয়ান হিষ্ট্ৰী হওক বা জিঅ'গ্ৰাফী হওক খুব সুন্দৰ ধৰণে তাত দিয়া হৈছে গতিকে আপোনালোকে যদি ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে সেই ছ'চিয়েল ছায়েন্সৰ কিতাপখন পঢ়ে তেতিয়া আপোনাৰ এই ইণ্ডিয়ান হিষ্ট্ৰী ক্লিয়াৰ অলম'ষ্ট হৈ যাব ঠিক আছে গতিকে আপোনালোকে সেইটো পঢ়িব পাৰে তাৰ পাছত যদি আপোনালোকে MCQবিলাক কালেক্ট কৰি তাৰ পৰা কৰে তেতিয়া নিশ্চয় ভাল হ'ব আৰু ইয়াৰ উপৰিও আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী বা ভাৰতৰ ইতিহাস আমি অসমীয়াত ক'ব পাৰোঁ বা অসম বুৰঞ্জীৰ কথা তাৰ কাৰণে আপোনালোকে ষ্টৰি আকাৰে যদি এইটো মনত ৰাখিবলৈ চেষ্টা কৰে ক্ৰন'লজি এটা অৰ্ডাৰ এটা ৰাখি তেতিয়া আপোনালোকৰ নিশ্চয় সহায় হ'ব বুলি মই ভাবোঁ কাৰণ মই নিজেও তেনেধৰণে ইণ্ডিয়ান হিষ্ট্ৰী বিশেষকৈ এটা ক্ৰন'লজিকেল অৰ্ডাৰত পঢ়িছিলোঁ একাদিক্ৰমে প্ৰথমতে যেনেকৈ যি হৈ আহিছিলে একাদিক্ৰমে পঢ়িছিলোঁ আৰু তাৰ যিবিলাক চন তাৰিখ এনেকুৱা ধৰণৰ গোটেই ঘটনাবিলাক এটা মোৰ মাইণ্ড মেপ এটা মই বনাই পেলাইছিলোঁ মোৰ মগজুত সেই বস্তুটো সোমাই পেলাইছিলোঁ যে প্ৰথমে এইটো হৈছিলে এইটো কাম তাৰপিছত এইটো হৈছিলে আৰু এইটো হোৱাৰ বাবে এইটো কাম হৈছিলে তেনেকুৱা ধৰণৰ এটা ক্ৰন'লজি নিজৰ মনত সোমাই যাব ঠিক আছে আৰু তাৰপিছত আপোনালোকে পঢ়িবলৈ খুব সহজ হ'ব আৰু যেতিয়া MCQবিলাক কৰিব তেতিয়া আপোনালোকে কথাটো ৰিলেট কৰিব পাৰিব ঠিক আছে গতিকে মই আপোনালোকক যদি ছাজেষ্ট কৰিবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় এটা চেনেল ফ'ল' কৰিব পাৰে এটা ইউটিউব চেনেল আছে এইটো চেনেলটো হৈছে AS পণ্ডিত তেখেতে হিন্দীত ভিডিঅ' বনাব আপুনি যদি ছাৰ্চ কৰে ইউটিউবত যে ইণ্ডিয়ান হিষ্ট্ৰী বাই AS পণ্ডিত বুলি তেওঁৰ দুটা প্লেলিষ্ট আহিব এটা 19টা ভিডিঅ' আছে আৰু এটা 30 কিমান এটা ভিডিঅ' আছে সম্ভৱতঃ আপোনালোকে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যদি আকৌ দিব খোজে গ্ৰেড 2 নম্বৰটো গ্ৰেড 3 কাৰণে তেতিয়া আপোনালোকে সেই 19টা ভিডিঅ' থকা সেই প্লেলিষ্ট আপোনালোকে যদি ফ'ল' কৰে নিশ্চয় সুবিধা হ'ব তেওঁ খুব সুন্দৰকৈ আচলতে তেওঁ APSC কাৰণেই UPSC কাৰণেই তেওঁ বুজায় যদিও সেই 19টা ভিডিঅ'ত মানে প্ৰথমতে তেওঁ বেছিক আইডিয়া এটা দিয়ে ঠিক আছে তাৰপিছত তেওঁ ডেফটত যায় সেই পাছৰ 30টা ভিডিঅ'ৰ যিটো প্লেলিষ্ট তাত তেওঁ ডেফটত যায় গতিকে বেছিক আইডিয়াটো ল'বৰ কাৰণে আপুনি প্ৰথমতে 19টা ভিডিঅ' চাব পাৰে প্ৰায় 30-40 মানৰ তেওঁৰ ভিডিঅ' আছে আৰু সেই ভিডিঅ'কেইটা চালে আপোনালোকে খুব ধুনীয়াকৈ ইণ্ডিয়ান হিষ্ট্ৰীৰ যিটো ক্ৰন'লজিকেল অৰ্ডাৰ এটা ক্লিয়াৰ হৈ যাব ষ্টৰিটো আপোনাৰ মনত সোমাই যাব তাৰপিছত আপুনি যদি MCQ কৰে ইণ্ডিয়ান হিষ্ট্ৰী মানে মক টেষ্ট নিজক দিয়ে তেতিয়া আপুনি নিশ্চয় সুফল লাভ কৰিব পাৰিব
বিশেষকৈ মই তেনেধৰণে পঢ়িছিলোঁ, গতিকে সেইটো কথা নিশ্চয় মোৰ ফালৰ পৰা এটা এজ এ ছাজেশ্যন আপোনালোকক দিলোঁ। তাৰপিছত আপোনালোকে যদি জিঅ'গ্ৰাফীৰ কথা কয়, জিঅ'গ্ৰাফী বৰ বিশেষ জিঅ'গ্ৰাফী অহা দেখা নাযায়। যিকেইটা আহে সেইকেইটা সেই ক্লাছ 10 ক্লাছ 6 পৰা ক্লাছ 10লৈকে যি ছ'চিয়েল ছায়েন্সৰ কিতাপখন, সেই কিতাপখনৰ পৰা পঢ়িলে আপোনালোকে পাই যাব। বেলেগ আৰু বিশেষ বাহিৰৰ পৰা পঢ়িব নালাগে। খালি কেইটামান টপিক আছে জিঅ'গ্ৰাফী, যেনে ধৰক আপোনাৰ নেশ্যনেল পাৰ্ক হৈ গ'ল, তাৰপিছত আপোনাৰ এনেধৰণৰ কিছুমান কাণ্ট্ৰি, কেপিটেল, কাৰেঞ্চি, এনেকুৱা ধৰণৰ কিছুমান, সেইবিলাকৰ কাৰণে আপুনি বেলেগ কিছুমান টপিক পঢ়িব লাগিব আৰু তাৰ কিছুমান বেলেগ চ'ৰ্চৰ পৰা পঢ়িব লাগিব আচলতে। আৰু সেই চ'ৰ্চবিলাক বা তেনেকুৱা নোটছবিলাক মোৰ হাতত আছে, মই আপোনালোকলৈ তেনেকুৱা নোটছবিলাক দি দিম বাৰু, PDF আকাৰে মোৰ ওচৰত আছে, লৈ ল'ব পাৰিব। টেলিগ্ৰাম চেনেলতে হওক বা ইউটিউব চেনেলৰ লিংকতে মই দি দিম, পাছে পৰে ভিডিঅ' আনি থাকিম নহয়, তেতিয়া আপোনালোকে পাই যাব। ঠিক আছে, তো তাৰপাছত আহিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ কথা। তো কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে কেনেকৈ পঢ়িব? কাৰেণ্ট এফেয়াৰ্ছ পঢ়িবৰ কাৰণে আচলতে আপোনালোকে ডেইলি নিউজ পেপাৰ ফ'ল' কৰিব পাৰে, কিন্তু নিউজ পেপাৰ ফ'ল' কৰি থাকিবলৈ এতিয়া হয়তো ইমান সময় নোলাব হাততে। গতিকে আপোনালোকে কেইটামান ভাল ট্ৰাষ্টেড কিছুমান আছে আপোনাৰ ইউটিউব চেনেল ফ'ল' কৰিব পাৰে, তেনেকুৱা ধৰণৰ। মই যদি আপোনাক ক'বলৈ যাওঁ, এটা চেনেল আছে, আপোনালোকে স্ক্ৰীণত নামটো দেখিবলৈ পাইছে, বৰুণ অৱস্থি নামৰ। তেওঁ খুব সদায় ভাল কাৰেণ্ট এফেয়াৰ্ছ লৈ আহে, কিন্তু তেওঁ যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ সেইবিলাক গোটেই কিন্তু ইণ্টাৰনেশ্যনেলি থাকে। গতিকে আপোনালোকে চাই ল'ব, কিছুমান গোটেইখিনি তাৰ প্ৰয়োজন নহয় আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে, বচা কিছুমান স্পেচিয়েল প্ৰয়োজন হয়। আৰু তাৰ বুলি কিন্তু আপোনালোকে এটা কাম কৰিব পাৰে, ধৰক ইণ্টেলিজেণ্ট ষ্টাডি যিটোক কয়, সেইটো কৰিব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে। ফৰ এক্সাম্পল চাওক, এতিয়া আপুনি যেনিবা পঢ়িছে যে প্ৰথম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল, ঠিক আছে। গতিকে আপোনালোকে তাৰ লগত এইটো খেলাব পাৰে যে প্ৰথম জ্ঞানপীঠ বঁটা যদি আমুকে লাভ কৰিছিলে, তেতিয়া বৰ্তমাননো কোনে লাভ কৰিছে সেইটো লগালগ আপোনালোকৰ চবৰ হাতত স্মাৰ্টফোন থাকে, ইণ্টাৰনেট থাকে, চাৰ্চ কৰিলে পাই গ'ল এনচাৰটো, ঠিক আছে। বৰ্তমান কোনে লাভ কৰিছিলে, বা 2023 যেতিয়ালৈকে দিয়া নাই, 22ত কোনে পাইছিলে, 21তনো কোনে পাইছিলে, বা অসমত কোনে পাইছে 22ত, সেইবিলাক কথা আপোনালোকে তেনেধৰণে ইণ্টেলিজেন্স ষ্টাডি এটা কৰিব পাৰে। ইণ্টেলিজেন্স ষ্টাডিটো খুবেই প্ৰয়োজনীয়, কিন্তু সেইটো লাগে। আৰু তাৰপিছত বহুতে সুধি থাকে আৰু এটা কথা, আছাম ইয়েৰ বুকখন পঢ়িব লাগে নে নালাগে, বা আছাম ইয়েৰ বুকখন পঢ়িলে হৈ যাব নেকি, এনেধৰণে বহুতে সোধে। মই সোধা পাইছোঁ বহুতে। চাওক, অসম ইয়েৰ বুকখন পঢ়িব লাগে নে নালাগে সেইটো আপোনালোকে নিজে ডিচাইড কৰি ল'ব। মই মাত্ৰ এটা কথা কৈছোঁ, অসম ইয়েৰ বুক মানে কি, তাত কেৱল অসমৰ কথা আছে। আপোনালোকে যদি 450 পৃষ্ঠাৰ কিতাপখন পঢ়ে গম পাব যে অসমৰ কথা বাদে বেলেগ কথা একোৱেই নাই, তাত সম্পূৰ্ণ অসমৰ কথাই আছে। আৰু সেই অসমৰ কথাখিনি পঢ়ি যদি আপুনি 2-3 মাৰ্কৰ কাৰণে 450 পৃষ্ঠাৰ এখন কিতাপ পঢ়িব খোজে, সেইটো আপোনালোকৰ ওপৰত মই এৰি দিছোঁ। তাতকৈ সেই 2-3 মাৰ্কৰ কাৰণে আপুনি যদি বেলেগ চ'ৰ্চৰ পৰা সেই টপিককেইটা আহৰণ কৰিব পাৰে, তেতিয়া সেইটো আপোনাৰ ইণ্টেলিজেন্স ষ্টাডিৰ ভিতৰত পৰিব, ঠিক আছে। গতিকে মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ যে আপোনালোকে কি পঢ়িব। আপোনালোকে ছ'চিয়েল ছায়েন্স পঢ়িব ক্লাছ 10ৰ পৰা, আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব বৰুণ আৱাস্থি নামৰ চেনেলটোৰ পৰা, বা আপোনালোকে নিজৰ কিছুমান চেনেল থাকিব পাৰে ভাল লগা, তেওঁলোকৰ পৰা পঢ়িব পাৰে। তাৰপিছত আপোনালোকে পঢ়িব পাৰে ইণ্ডিয়ান হিষ্ট্ৰী AS পণ্ডিতৰ পৰা, নহ'লে আপোনালোকৰ যদি নিজৰ ভাল লগা চেনেল আছে তাৰ পৰা পঢ়ক। মুঠতে টপিকটো ক্লিয়াৰ কৰক, কনচেপ্টটো ক্লিয়াৰ কৰক, যে এই ষ্টৰিটো ইণ্ডিয়ান হিষ্ট্ৰী এনেকুৱা ষ্টৰি আছিল, সেইখিনি মই জানো, বুজি পাইছে। সেই ষ্টৰিটো ক্লিয়াৰ কৰাৰ পিছত আপোনাৰ MCQবিলাক কৰিবলৈ বা তাৰপিছত নিজকে ৰিলেট কৰাবলৈ বহুত সুবিধা হৈ পৰিব। এতিয়া লাষ্টত আহিছোঁ যে মেথছটো ক'ৰ পৰা কৰিব, কেনেকৈ কৰিব। বহুতে সোধে মেথছ বহুতে টান পায়, বাঘে দেখা দি দেখেতো মেথছটো পালে। মেথছটো আচলতে কি, কনচেপ্টচুৱেল হয় গোটেই বস্তুটো। মেথছ মানে কি আৰু কনচেপ্টে, নহয় জানো। চাওক, আপুনি এনেকুৱা নহয় যে আজি আপোনাৰ সন্মুখত মই মেথছৰ কেইটামান কুৱেশ্যন দি দিলোঁ, আপুনি কৰি দিলে, এনেকুৱা নহয়। প্ৰথমতে মেথছটো যদি আপোনালোকে ক্লাছ 10ত পঢ়ি আহিছিলে, এতিয়া পাহৰিছে, তেতিয়াহ'লে এবাৰ ৰিপিট কৰিবলৈ চেষ্টা কৰক, গোটেই কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক। যি কনচেপ্ট আছিলে ক্লাছ 10ত যিমানবিলাক পাইছিলে বা ক্লাছ 9ত যি পাইছিলে, গোটেই কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক। ক্লাছ 10ৰ মেথছ পঢ়োৱা কোনোবা টিচাৰ যদি আপোনাৰ চিনাকিত আছে, তেওঁৰ ওচৰত গৈ গোটেই টপিকবিলাক শিকক। আৰু যদি তেনেকুৱা চিনাকি নাই, তেতিয়া অনলাইনত বহুত আছে, আজিকালি ইউটিউবত আছে, নিজৰ ভাল লগা যিকোনো চেনেল ক্লাছ 10ৰ মেথছ পঢ়োৱা চাওক, আৰু চাই পেলাই কনচেপ্টটো ক্লিয়াৰ কৰক। তাৰ পাছত আপোনালোকে প্ৰেক্টিছ কৰক মেথছটো। আপোনালোকে ইণ্টাৰনেটত মাৰি দিয়ক যে আপোনাৰ কিবা মেথছ কুৱেশ্যনছ ফৰ মাৰি দিয়ক, আৰু এনেকৈ এক্সামিনেশ্যন মাৰি দিয়ক। তাৰপিছত তাত আহি যাব, আৰু লগা হ'লে মাৰি দিব যে গ্ৰেড 3 লেভেল, এনেকৈ মাৰি দিব, নিজৰ কাৰণে আহি যাব। তাৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰক। আৰু তাক যদি কৰিব নিবিচাৰে, তেতিয়াহ'লে আমি যেতিয়া আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট মই প্ৰথমটো দিছিলোঁ, তেতিয়া স্ক'ৰডেবী যিটো চেনেল আছিল, স্ক'ৰডেবীত অভিজিত মজুমদাৰ নামৰ এগৰাকী ছাৰ আছিলে। তেখেতে খুব ধুনীয়া কেইটামান প্ৰেক্টিছ ছেট আনিছিলে, আৰু সেই প্ৰেক্টিছ ছেটকেইটা মই পাৰ্চনেলি প্ৰেক্টিছ কৰিছিলোঁ, আৰু তাৰ পৰা যথেষ্ট কমন আহিছিলে। গতিকে অভিজিত মজুমদাৰ ছাৰে হয়তো আজিকালি স্ক'ৰডেমীত নাই, মই জনামতে তেখেতে নিজে এটা চেনেল খুলিছে, গতিকে তেওঁৰ চেনেলটো আপুনি ফ'ল' কৰিব পাৰে মেথছৰ কাৰণে, মোৰ ফালৰ পৰা ছাজেশ্যন, ঠিক আছে। তাৰপিছত আপোনালোকে ৰিজনিঙৰ কথা আহিল। ৰিজনিং ঠিক তেনেধৰণে, ৰিজনিঙৰ আপোনাৰ কনচেপ্টচুৱেল, গতিকে প্ৰথম কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। আৰু ৰিজনিং মই পাৰ্চনেলি ফ'ল' কৰিছিলোঁ আড্ডা 24/7 তেখেতসকলৰ ৰিজনিং, আৰু মাজে মাজে এটা দুটা
স্ক'ৰডেমিৰ ভিক্টৰ দাসৰ যি ৰিজনিং তেওঁ ফ'ল' কৰিছিলোঁ, তেওঁৰ ৰিজনিংটো অলপ ভাল বুজায়, ভাল লাগে মোৰ। আৰু ইংলিছৰ কথা যদি ক'বলৈ যাওঁ শেষত একেবাৰে, ইংলিছটো মানে কি হয়, ইংলিছ আপোনালোকে বহুত হেৰি নহয় আৰু ইংলিছৰ কাৰণে বহুত বেছি সময়ো দিব নোৱাৰিব চাগে এতিয়া, কাৰণ ইংলিছৰ সময় দিবলৈ গ'লে গোটেই প্ৰতিটো ভইচ নেৰেশ্যন আপোনাৰ টেন্স চব আকৌ প্ৰথম পৰা শিকিব লাগিব। আৰু যদি আপোনালোকে জানে নিশ্চয় সেইবিলাক আৰু ক্লাছ 8, 9, 10ত পঢ়ি অহা, মই বিশেষকৈ ইংলিছত বেছি সময় দিয়া নাছিলোঁ, কাৰণ মই নিজেই এগৰাকী ইংলিছৰে ষ্টুডেণ্ট হয়, গতিকে মোৰ বিশেষ প্ৰয়োজন হোৱা নাছিলে। কিন্তু আপোনাৰ যদি ইংলিছটো ভাল কৰিব খোজে তেনেহ'লে আপোনালোকে নিউজ পেপাৰ পঢ়িব পাৰে। নিউজ পেপাৰবিলাকতো খুব ভাল ইংলিছৰ ৰাইটিং থাকে আৰু সেইবিলাক চাই আপোনালোকে তাৰ পৰা কিছুমান বস্তু মন কৰি থাকিব পাৰে। ধৰক আপোনালোকে প্ৰিপজিশ্যন কেনেকুৱা ধৰণৰ ইউজ কৰিব, ঠিক আছে, এনেকুৱা বস্তুবিলাক চাই পেলাই আপোনালোকে ইংলিছটো শিকিব পাৰে। তাৰ উপৰিও যদি মই কওঁ যে আপোনালোকে কনচেপ্ট শিকিব বিচাৰে যে ভইচৰ কেনেকুৱা কি কথা, প্ৰিপজিশ্যনৰ কেনেকুৱা কি কথা, সেইবিলাকৰ কাৰণে এজন ছাৰ আছে, ডিএৰ ছাৰ, আপোনালোকে নিশ্চয় শুনিছে চাগে তেখেতৰ নামটো। ডিএৰ ছাৰক ফ'ল' কৰিব পাৰে ইংলিছৰ কাৰণে, দিয়ে খুব ভাল বুজায় ডিএৰ ছাৰ। আৰু ডিএৰ ছাৰে মাজে মাজে মেথছৰ কাৰণেও কিন্তু টপিক বুজায়, মেথছৰ টপিকো বুজায় তেখেতে ক্লাছ 10ৰ লেভেলত আৰু যিহেতু ক্লাছ 10ৰ লেভেলতে আহে, ঠিক আছে। গতিকে এনেধৰণে আপোনালোকে পঢ়িব লাগিব। প্ৰথম কথা হ'ল MCQ কেৱল মাত্ৰ পঢ়ি পেলাই আপোনালোকে গ্ৰেড 3 লেভেলৰ এক্সাম এটা ক্ৰেক কৰিম বুলি ভবাটো খুব এটা মূৰ্খামিৰ দৰে কথা হৈ পৰিব। গতিকে সেয়াই, মোক বহুতে সুধি থাকে যিহেতু মই গতিকে ভিডিঅ'টো বনাই দিলোঁ, নিশ্চয় আপোনালোকৰ ভিডিঅ'টো সহায় হ'ব। যদি সহায় হ'ব বুলি ভাবে তেনেহ'লে আগলৈ জড়িত হৈ থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু যিবিলাক টপিক মই আপোনালোকক দেখালোঁ আজি স্ক্ৰীণত, এই টপিকবিলাকৰ ওপৰত প্ৰতিটোৰ ওপৰতে মই ভিডিঅ' আনিম। বিশেষকৈ মই মেথছৰ মানুহ নহয় খালি দেই, মই মেথছৰ বিশেষ নাজানিম, বাকীখিনি বিশেষকৈ জেনেৰেল নলেজ আৰু জেনেৰেল ষ্টাডিজৰ যিখিনি মোৰ ওচৰত মেটেৰিয়েলছ আছে সেইখিনি মই আপোনালোকক দি দিম। তাৰপিছত ইংলিছৰখিনি অলপ এটা দুটা মই দেখাই দিম আপোনালোকক। গতিকে চেনেলটোৰ লগত জড়িত হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু। ঠিক আছে, আজিলৈ সামৰিছোঁ তেনেহ'লে।